Hi guys, welcome to my YouTube channel. তো আপোনালোকৰ খবৰ কেনেকুৱা guys? মই আজি আপোনালোকলৈ এটা গীত আগবঢ়াবলৈ ওলাইছো। তো গীতটো হৈছে আপোনাৰ পুৰণা আৰু সিংগাৰ হৈছে আপোনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তো আপোনালোকে গানটো শুনি কেনেকুৱা পাইছে জনাব। মোৰ এই ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে সেউজীয়া মনতে সেউজীয়া বনতে সেউজীয়া মনতে বিকাশী প্ৰকাশী উঠা বিকাশী প্ৰকাশী উঠা অৱনৱ জীৱনৰে অভিনৱ জ্যোতি অৱনৱ জীৱনৰে অভিনৱ জ্যোতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজয় লোকময় বিশ্বৰূপী অনন্ত বিজয়ী জয় জয় লোকময় বিশ্বৰূপী অনন্ত বিজয়ী জনগণ মন মুকুতি জনগণ মন মুকুতি প্ৰণতি 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 থ্যাংকস ফৰ ৱাচিং দ্য ভিডিঅ'। তো মই এই গানটো আমাৰ মাহঁতৰ পৰা শিকিছিলোঁ। তো মাহঁতে আমাৰ গান্ধী জয়ন্তী সময়ত কিবা গ্ৰুপ গান গাইছিলে। তো সেই গানটো মই আজি গাবলৈ ওলালোঁ। গানটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু গানটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। ধন্যবাদ।